সো নমস্কাৰ বন্ধুসকল, মই কিৰণ শৰ্মা আৰু আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ মোৰ একমাত্ৰ ইউটিউব চেনেললৈ। আৰু আপোনালোকে চাই আছে NL ব্লগছ এণ্ড এণ্টাৰটেইনমেণ্ট। বাৰু আজি আমাৰ এই ব্লগছ স্মল ব্লগ এটা হ'ব। চ' আমাৰ আজি ব্লগছটো আৰম্ভ কৰোঁ। এতিয়া মই ৰুমৰ পৰা ওলাইছোঁ কাৰণ মই হোটেলৰ পৰা আহিলোঁ। ছুটি বিচাৰিছিলোঁ, ছুটি নাপালোঁ, সেইকাৰণে ব্ৰেক শ্বিপ ল'লোঁ। ব্ৰেক শ্বিপ পাইছোঁ, সেইকাৰণে আকৌ সন্ধিয়া 5টা বজাত যাব লাগিব। 1টা বজাত ওলাই আহিছিলোঁ। এতিয়া আমাৰ ব্লগছ ভিডিঅ'টো ইয়াৰ পৰা নহয়, আমাৰ হোটেলৰ পৰা আৰম্ভ কৰোঁ বলক। এয়া বন্ধুসকল, ওলাই আহিলোঁ ভিতৰৰ পৰা। ব্ৰেক শ্বিপ বিচাৰিছিলোঁ, ব্ৰেক শ্বিপ পালোঁ। সেইটো হোটেল আমাৰ দেখিছেই। গৈ আছোঁ এতিয়া ৰুমলৈ। হয়, ৰুমলৈ যাম, তাৰপিছত চুলি কাটিব যাম। বহুত দিন হৈ গ'ল আপোনালোকক ব্লগ দেখাব পৰা নাই। এয়া বন্ধুসকল, ওলাই আহিলোঁ। সেইটো হোটেল, সেইটো হাইৱে, এইটো আগৰ 7 ষ্টাৰ হোটেল হয়। 7 ষ্টাৰ নহয়, 5 ষ্টাৰ হয়। 7 ষ্টাৰ লেভেলৰ হোটেল হয়। দ্য লীলা প্লেচ বুলি কয়। আমাৰ মণিপাল হস্পিটেলৰ আগপিনে আহি পালোঁ, চাব পাৰে। গৈ আছোঁ এতিয়া ৰুমলৈকে। ইয়াৰ পৰা ৰুমত যাম। মণিপাল হস্পিটেলৰ ভিতৰেদি হৈ আমাৰ শ্বৰ্টকাট ৰাস্তা আছে। আগতে এইটো ৰাস্তাতে আহোঁতে আপোনালোকক ব্লগত দেখাইছিলোঁ হ'বলা। ব'লক, মণিপাল হস্পিটেল চাওক। মণিপাল হস্পিটেলৰ ভিতৰত একেবাৰে মই বাহিৰত ওলাই পিনে আপোনালোকক লগ কৰি আছোঁ। ইয়াৰ পৰা বাহিৰত ওলাম, তেতিয়া লগ কৰি আছোঁ ব'লক। বন্ধুসকল, মণিপাল হস্পিটেলৰ পৰা ভিতৰেদি হৈ বাহিৰলৈ ওলাই আহিলোঁ। এয়া চাব পাৰে, মোৰ কাষতে মণিপাল হস্পিটেল, তাৰ কাষতে আমাৰ 5 ষ্টাৰ হোটেল হয়। কি কৰিব, ছুটি বিচাৰিছোঁ, ছুটি দিয়া নাই। ব্ৰেক শ্বিপকে লৈছোঁ। আকৌ 5টা বজাত সন্ধিয়া আহিব লাগিব ডিউটি, ৰাতি 10টালৈকে। Close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go, through the wastelands, through the highways. And on we'll go. এই বন্ধুসকল, আহি পালোঁ আমাৰ ৰুমলৈকে। গৈ আছোঁ ৰুমত। চাবোন তাবোন চব লোৱা হ'ল, চেম্পু টেম্পু লোৱা হ'ল। এতিয়া গৈ আছোঁ ৰুমত, চাবোন তাবোন থৈ মেলি কাপোৰটো চেঞ্জ কৰি ওলাম। বন্ধুসকলে আহিলোঁ চিৰি ওচৰলৈ। তলত যোৱাৰ আগত ওপৰলৈ যাব বিচাৰিছোঁ মই, কাৰণ বহুত দিন হৈ গ'ল ওপৰৰ ছাদটো মই দেখা নাই, মানে চোৱাই নাই। অহাৰ পৰা 10 দিনমান হৈ গ'ল হ'বলা। छतটো চোৱাই নাই छतটো চাই মেলি যাওঁ। আর छতৰ ওপৰৰ পৰা কেইটামান ভিউ আছে আপোনালোকক ভিউ দেখাবলৈ মই চেষ্টা কৰিম।
ছটো আহিলোঁ ছটৰ ওপৰত এয়া ছট আমাৰ ছটৰ ওপৰত কেইটামান ভিউ আপোনালোকে এনজয় কৰক Over the edge, feel like I'm floating through the air. The pain I felt is paid for, all is said and done. Oh, I am restricted, fixed upon the web. I need to kick the habit that my mind is breathing in. Break out, I've got to see. Spent all my life holding all of it closely. I played it innocent. বন্ধুসকল অৱশেষত পইচা লোৱা হৈ গ'ল এতিয়া ওলাই আছোঁ ৰুমৰ পৰা এতিয়া যাম চুলি কাটিবলৈ ইয়াৰ পৰা চুলি কাটালৈকে ধুনীয়া ব্লগছ এটা সৰু স্মল ব্লগছ এটা আপোনালোকৰ ওচৰত মাজত শ্বেয়াৰ কৰিলোঁ কেনেকৈ লাগিলে মোক কমেণ্ট বক্সত জনাই ক'ব আৰু বলক চুলি কাটিবলৈ ৰুমলৈ হোটেলৰ পৰা আহিলোঁ ৰুমলৈ ব্ৰেক চিফ্ট লৈ পিনে এতিয়া ৰুমৰ পৰা চুলি কাটিব যাম চুলি কাটি আহি গা পা ধুই মেলি আকৌ ডিউটি যাব লাগিব 5টা বজাত সন্ধিয়া আবেলি এয়া আৰু অৱশেষত আহিলোঁ বন্ধুসকল চুলি কটা দোকান এইটো আকৌ ইয়ালৈ মই সোমাই যাম আহক আমাৰ লগত নহয় জানো এই আহিলোঁ এতিয়া ধুনীয়াকৈ চুলি কাটি মেলি ওলাম তাৰপিছত আৰু এইখিনিয়ে থাকিব চাই থাকিব বন্ধুসকল মই হয় জানো কেনে লাগিছে এয়া আৰু এতিয়া চাওক এনেকৈ আছে অলপ পিছত কেনেকুৱা হ'ব নাজানো আপোনালোকে চাই থাকিব হৈ গ'ল যাব এয়া বন্ধুসকল চুলি কাটি মেলি ওলাই আহিলোঁ চক কেনেকুৱা লাগিছে বাৰু কাটিংটো ইয়াত লগাই দিলোঁ ৰুম আছে এইপিনে যাব লাগিব তাৰ ৰুমলৈ যোৱাৰ আগত অকণমান আগত যাওঁ দোকান এখনৰ পৰা কাম এটা আছে বস্তু এটা লৈ আনিও তাৰপিছত যাম ৰুম বাৰু চুলি কাটনটো কেনেকুৱা লাগিছে বাৰু কওকচোন ভাল লাগিছে নে বেয়া লাগিছে চক আৰু বেয়া নাপাব চৰি য'ত মই চুলি কাটিছোঁ চুলি কটাৰ তাত ভিডিঅ' কৰিবলৈ এলাউ নাই বোলে সেইকাৰণে ভিডিঅ' বনাবলৈ নিদিলে নহ'লে কৰি দেখুৱালোহেঁতেন আৰু একো নহওক নবনাওঁ বাৰু বোলো চুলি কটাৰ পিছত দেখুৱাই আছোঁ বোলো কাইলৈ চুলি কাটি মেলি ওলালোঁ আৰু কেনেকুৱা লাগিছে মজা এই আৰু বন্ধুসকল গৈছিলোঁ দোকানলৈ কিন্তু বস্তুটো নাপালোঁ বাৰু একো নহওক যাম এতিয়া ৰুমত গৈ পিনে গা পা ধুম ধুনীয়াকৈ আৰু সময় হৈ গ'ল আপোনাৰ 3:04 বাজিবলৈ হৈ গ'ল 55 আৰু 1 ঘণ্টা আছে 5টা বজাৰ ভিতৰত মই গা পা ধুই মেলি ৰেডি হৈ যাব লাগে হোটেলত আকৌ ডিউটি জইন কৰিব লাগিব 5টা বজাৰ পৰা ৰাতি 10টালৈকে এই আৰু ব্ৰেক চিপ আহিছিলোঁ চুলি কটা হৈ গ'ল ধুনীয়া ব্লগ এটা বনোৱা হৈ গ'ল আপোনালোকৰ ওচৰলৈ শ্বেয়াৰ কৰা হৈ গ'ল এতিয়া ৰুমলৈকে যাওঁ লাহেকৈ নহয় জানো বলক
বন্ধুসকল হৈ গ'ল আৰু চুলি তুলি কাটি আহিলোঁ আমাৰ বিল্ডিঙত আহি পালোঁ এতিয়া যাম ৰুমত কাপোৰ কানি সলাম তাৰপিছত গা পা ধুম গা পা ধুই পিনি আকৌ যাব লাগিব ডিউটিলৈ এয়া আৰু ৰুমত আহিলোঁ কাপোৰ খানি খুলোঁ তাৰপিছত যাম গা ধুবলৈ এয়া বন্ধুসকল যাবলৈ ওলাইছোঁ ডিউটিলৈ গা পা ধুই মেলি ৰেডি হৈ গ'লোঁ এয়া চাব পাৰে আৰু বস্তু এটা এইটো মোৰ ৰুম পুৰা মজা জগাত আছে জানেনে ৰুমৰ কাষৰ খিৰিকীজোপা চাওক গছজোপা আছে না আকৌ এইটো পূব চাইড হয় পূব চাইডৰ বেলি ইপিনেদি ওলাই আহে না তেতিয়া মানে ৰাতিপুৱা আমি শুই থাকোঁতে ৰাতিপুৱা যেতিয়া ৰ'দৰ তাপটো বহে মানে গছৰ পাতেদি বতাহ আহি থাকে ধুনীয়া লাগে ৰাতিপুৱা সময়ত শুব লাগে সেইকাৰণে বেষ্ট ৰুম লৈ পিনে এইটো ৰুম তাৰ সেইটো ৰুমৰ পৰা এইটো ৰুমত আহিলোঁ মজা এয়া বন্ধুসকল ওলাই আহিলোঁ এতিয়া ডিউটিলৈ যাবলৈ হৈ গ'ল সময় হৈ গ'ল 5টা বাজিবলৈ হৈ গ'ল 10 মিনিট আছে ইয়াত 10 মিনিটত ইয়াৰ পৰা গৈ খোজকাঢ়ি তাত পাব লাগিব 5টা বজাত আহিব লাগে বুলি কৈছিলে ঠিক আছে একো নাই 5:10 মানত পাম চাগে ওপৰলৈ মানে ড্ৰেছ ইউনিফৰ্ম পিন্ধোতে আৰু 10 মিনিট লাগিবই তাৰপিছত আৰু যাম ওপৰলৈ ব্ৰেকশ্বিপ হৈ গ'ল ব্ৰেকশ্বিপত চুলি কাটা হৈ গ'ল আপোনালোকক সুন্দৰ এটা ব্লগছ দেখুওৱা হৈ গ'ল কেনেকুৱা পালে ব্লগছ ভিডিঅ'টো চাই প্লিজ কমেণ্ট কৰি মোক জনাব আৰু নেকি এয়া বন্ধুসকল ৰাস্তাত ওলাই আহিলোঁ এতিয়া গৈ আছোঁ আৰু আবেলি টাইমটো গা পা ধুই দিলোঁ ঠাণ্ডা লাগিলে সেইকাৰণে টুপিটো পিন্ধি দিছোঁ টুপি নহয় আৰু ৰুমাল নিচিনা এইটো মাছ মানে এইটো মাছ নাথাকিলে মানে এইটো নহয় পিনে মাছৰ নিচিনাকৈ পিন্ধিব পৰা যায় আৰু চুলিটো চাওক কেনেকুৱা লাগিছে মই খুলি পিনে দেখুৱাইছোঁ হা ৱাও কেনেকুৱা লাগিছে কওকচোন বাৰু ভাল লাগিছেনে নেক্সট লেভেল আজি পূৰা নেক্সট লেভেল কাটি দিলোঁ গৈ আছে বাৰু ঠাণ্ডা লাগিছে গা পা ধুই দিছোঁ না বতাহ মাৰি আছে কাণত বতাহ হাৱা সোমাই আছে ঠিক আছে ৰ'ব এইটো পিন্ধি লওঁ তাৰপিছত আহিম এয়া বন্ধুসকল পিন্ধিলোঁ এয়া আৰু 5 মিনিটমান হৈ গ'ল চাগৈ ওলাই অহা ঠাণ্ডা লাগি যায় সেইকাৰণে পিন্ধিছোঁ দেই গা পা ধুই দিছোঁ দেই মাছটো এক্সট্ৰাকৈ পিন্ধি দিছোঁ কাৰণ কাটিংটো কোনো নেদেখক বুলি ঢাকি দিছোঁ একেবাৰে হোটেলত গৈ খুলিব লাগিব আৰু তাতে খুলিম কোনোবা দেখিলে দেখিব আৰু না সেয়া আৰু গৈ আছোঁ এটি সুন্দৰ ব্লগছ আপোনালোকৰ ওচৰত আপোনালোকৰ মাজত মই শ্বেয়াৰ কৰিলোঁ আৰু আপোনালোকে কেনেকৈ পালে মই নাজানো চ' প্লিজ মোক কমেণ্ট কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু ভিডিঅ'টো যদি ছাবস্ক্ৰাইব কৰা নাই যদি প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু নিজৰ বন্ধুসকলক শ্বেয়াৰ কৰিব যদিহে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব মই নতুনকৈ ব্লগছ বনাবলৈ ষ্টাৰ্ট কৰি আছোঁ আকৌ প্লিজ মোক ছাপোৰ্ট দিব আৰু মৰম দিব আৰু আশীৰ্বাদ দিব মই আপোনালোকক এণ্টাৰটেইনমেণ্ট দি যাম এয়া অৰ্থনীতিৰ গলিটোত আকৌ সোমাই আহিলোঁ আজিৰ ব্লগছ এইটোৱে হ'ল আপোনালোকৰ মাজত অকণমান সময় এটা ওলাই আহিলোঁ সেইটোৱে আৰু ইমানটোতে ধন্যবাদ জনাব লাগিব মোৰ ডিপাৰ্টমেণ্টটোক য'ত আপোনালোকৰ কাৰণে অলপ সময় এটা ওলাবলৈ পাৰিলোঁ নহয় জানো নহ'লে এইটোও নহ'লেহেঁতেন কাৰণ মই 10টা বজাত ডিউটিলৈ ওলাই আহোঁ ৰাতিপুৱা আৰু 10টা বজাৰ পৰা সন্ধিয়া 7টালৈকে কৰি যাওঁ মানে 9 ঘণ্টা ডিউটি টোটেল 9 ঘণ্টা ডিউটি যে সেইকাৰণে মানে সন্ধিয়া 7টা বজাত ওলাই আহোঁতে আন্ধাৰ হৈ যায় আৰু ৰাতি কি ব্লগ বনাম ৰাতি ব্লগ বনাবলৈ একো জগা ক'তো নাই আগতে আপোনাৰ 8টাৰ পৰা 4টালৈকে আছিলে তেতিয়া মানে 4, 5, 6 2 ঘণ্টা মানে সময় ওলাই কেইটামান ব্লগছ আপোনালোকৰ মাজত আনিবলৈ মই চেষ্টা কৰিছিলোঁ কিন্তু এতিয়া পৰা নাই মানে সেইকাৰণে আজি ব্ৰেকশ্বিপ ল'লোঁ মানে সেইকাৰণে আপোনালোকৰ মাজত আজি আহিবলৈ পাৰিলোঁ আৰু এটা কথা আপোনালোকে বেয়া নাপাব আপোনালোকক মই ছাবস্ক্ৰাইব কৰিবলৈ কৈ আছোঁ বাৰু লাইক কৰিব কমেণ্ট কৰিব ঠিকে আছে কিন্তু আপোনালোকৰ মাজত ডেইলি মই ৰেগুলাৰকৈ মই আহিব নোৱাৰোঁ সেইবাবে ৰিয়েলি চৰি মই যেতিয়া সময় পাওঁ যেতিয়া সুবিধা পাওঁ তেতিয়া মই আপোনালোকৰ মাজত ব্লগছ ভিডিঅ' আনিবলৈ মই চেষ্টা কৰোঁ
সেইকাৰণে আপোনালোকে মোক ছাপোৰ্ট কৰিব আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল বাটনটো অলপ ছেট কৰি থৈ দিব কাৰণ আহিবলগীয়া নতুন নতুন ব্লগছ ভিডিঅ'বিলাক চবতকৈ আগত আপোনাৰ আগত পাই যাব নটিফিকেশ্যন চ' প্লিজ মোৰ ভিডিঅ'টো লাইক কৰিব লাইক কৰিব কমেণ্ট কৰিব নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰিব ইমানে কওঁ আৰু ক'বলৈ একো নাই আৰু ইয়াৰ পৰা আৰু 2 মিনিটৰ ৰাস্তা আৰু 2 মিনিট মণিপাল হস্পিটেল 1 মিনিটত আমাৰ হোটেল 3 মিনিট টোটেল আৰু লগতে বন্ধুসকল আপোনালোকৰ এটা কথা কওঁ আগতে আজি হৈ গ'ল 1 বছৰ 1.5 বছৰ আগতে যেতিয়া মই ব্লগছ ভিডিঅ' নতুন ষ্টাৰ্ট কৰি আছিলোঁ তেতিয়া আপোনালোকৰ মাজত ব্লগছ ভিডিঅ' কেইটামান ডমলুৰ ব্ৰিজৰ ওচৰত থকা পাৰ্ক দুখনৰো আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছিলোঁ লগতে এইটো ৰাস্তাত আহি থাকোঁতে এটা সুন্দৰ বিদ্যালয় আছে বুলি কৈছিলোঁ নহয় এইখন চাওক বিদ্যালয় কাৰণ কৰোণাৰ কাৰণে বন্ধ হৈ আছে স্কুলটো কেতিয়া খুলিব নাজানো কিন্তু ষ্টুডেণ্টবিলাক দেখি মনটো মানে বহুত ভাল লাগে মানে স্কুল দেখি থাকোঁ আৰু সেয়া বন্ধুসকল মণিপাল হস্পিটেলৰ বেক গেট আহি পালোঁ এতিয়া বেক গেটেদি সোমালোঁ শ্বৰ্টকাট ইয়াৰ পৰা 1 মিনিটত আমাৰ হোটেল হোটেলৰ মেইন গেট আগত আছে আগৰ পৰা লগে লগে আমাৰ হোটেলৰ গেট লাগি আছে সেয়া আৰু মণিপাল হস্পিটেলৰ বেকগ্ৰাউণ্ড এইটো চাওক এইটোৱে মণিপাল হস্পিটেল বেংগলোৰ চিটিৰ হয় ইয়াত ছিকিউৰিটি আছে ভিডিঅ' কৰিব নিদিয়ে চাগে নকৰোঁ একেবাৰে মই মেইন গেটত ওলাই পিনে আপোনালোকৰ আগত আহি আছোঁ এয়া বন্ধুসকল ওলাই আহিলোঁ গেটলৈ মেইন গেটলৈ এইখনেই আমাৰ হোটেল ত' বন্ধুসকল ইমানটোৱে আছিলে আজিৰ আমাৰ ব্লগছ ভিডিঅ' আৰু ইয়াৰ ভিতৰলৈ সোমালে আকৌ ভিডিঅ' এলাউ নাই ইয়াতে সামৰিম ভিডিঅ'টো ইয়াৰ পৰা সমাপ্ত যদিহে মোৰ ভিডিঅ'টো এতিয়ালৈকে লাইক কৰা নাই প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব নিজৰ বন্ধু বান্ধৱীসকলকো শ্বেয়াৰ কৰিব আৰু লগতে কমেণ্ট কৰিব আৰু যদিহে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চ' প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আজিলৈ ইমানেই ইয়াৰ পৰা বিদায় দিব নেক্সট আকৌ পুনৰ লগ পাম নেক্সট ভিডিঅ'ত আজিলৈ এৰিলোঁ টাটা বাই বাই অ'কে বাই বাই